guys, kami field of জালিয়াতাত তোমাক আমার গন্তব্যস্থান পতাই দি গাইজ কেনেকুৱা নমস্কাৰ গাইজ তো আজি এটা বিশেষ স্থানলৈ যাম তো তাৰে আগতে অলপমান মুখ চুখ চাফা কৰি আৰু এই চুলিকেইডালো গাইজ দীঘল হৈছে চুলিকেইডালো অলপমান কাটি লওঁ একদম দীঘল হৈছে এয়া চাওক চুলি কাটি দিলোঁ কেনেকুৱা হৈছে জনাব গাইজ তো এয়া গাইজ কি ধুনীয়া সুন্দৰ পৰিৱেশ তো আমি গন্তব্যস্থানটোলৈ যাই আছোঁ তো এয়া কি ধুনীয়া একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ গাইজ তো এয়া চাওক খেতি পথাৰ কি ধুনীয়া একদম ট্ৰেক্টৰেৰে হাল বাই আছে কাঠৰ ইণ্ডাষ্ট্ৰী guys off-roading রাস্তা আমার আমি guys আরে কি অফরোডিং করে guys ব্রেক বাহন আছে রেলগাড় ক্লাস guys রাস্তা guys সব এই রকম রাস্তা তো গাইজ যিটো ৰাস্তাৰে অফৰোডিং কৰিবলৈ গৈ আছোঁ তো সেইটো ৰাস্তা তাৰমানে বহুত বোকা একদম পানী কাঠবিলাক একদম পানী তো আমি স্প্লেণ্ডাৰ লৈ অফৰোডিং কৰি আছোঁ গাইজ এয়া ফচি গ'লোঁ মাজত বম গাঁত এটা আছে সেয়া গাঁত পাৰ হৈ গ'লোঁ গাইজ চাই আছোঁ গাইজ তো চাই থাকক আপোনালোকে তো এইটো হৈছে এটা ৰাজহুৱা পুখুৰী মই জনাত পুখুৰী বুলি জানো কিন্তু ৰাজহুৱা পুখুৰী নদীটো তো গাইজ এতিয়া আমি আহি পালোঁ আমাৰ জালিঘাটা যিটো এই কালদিয়া নদী আছে এতিয়া গাইজ এদিন দিছে বলবম আহিব তো চবেই আহিব গাইজ একে তো এয়া গাইজ পুৰা একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ আৰু চুলি ষ্টাইলটো কেনে লাগছে গাইজ আৰু গাইজ আপোনালোকক এটা কথা কওঁ যদি কোনোবাই নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব মই গিভাৱে চিভাৱে আনিম যদি 1000 ছাবস্ক্ৰাইবাৰ হয় গিভাৱেও আনিম বঢ়িয়া একদম আৰু গাইজ এতিয়া জালিঘাটা যিটো থান আমাৰ শিৱৰ থান তাতে বঢ়িয়া একদম নতুনকৈ মন্দিৰটো বানাই আছে তো গাইজ আপোনালোকে যেতিয়া বলবম আহিব একে গাইজ তেতিয়া পূৰা দেখা পাব এইটো পূৰা বান্ধি আছে গাইজ একদম তীব্ৰ গতিত কাম চলি আছে বাইকৰ অৱস্থা চাওকচোন পতাই দি গাইজ কেনেকুৱা হৈ গৈছে এইখন গাইজ আমাৰ বাইক যিকেনেদি আমি এতিয়া অফৰোডিং কৰি অফৰোডিং ৰাস্তা দি বেছি নহয় এটি নেচাৰেল এয়াৰ কণ্ডিশ্যনাৰ তো গাইজ এতিয়া অলপমান বাইক চলাই আছোঁ গাইজ তো বাইক চলাই অলপমান এতিয়া পাছত বহি ল'লোঁ এয়া পালোঁ দুবিশ্বক ঘৰমুৱা হৈ আছোঁ এতিয়া দুবিশ্বক পালোঁ কৰোঁতে ৰাতি হৈ গ'ল গাইজ তো এতিয়া ভিডিঅ'টো শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইলোঁ তো গাইজ বাই বাই জয় অসম জয় জুবিন দা আৰু ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি দিব গাইজ বাই বাই